ইউটিউবত যাই যাই ভিডিও বনায় সবৰ কাৰণে একটা ভাল খবৰ অকেলা দেখাম মানুহটা কেনেকা কালা হৈ গেল। নমস্কাৰ ৰাইজ, আৰু আজি এটা ভিডিঅ' বনাই আছো। ভিডিঅ'টা চাই থাকো লাষ্টলৈকে। আৰু আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' বনাই আছো, মানে ঘৰত আমি যেনেকা কথা কওঁ তো সেনেকাই মানে আজি কথা কম। আৰু হয়তো আপোনালোকে দেখা পাইছে মানে আমাৰ খুটামাৰত আহিলে আমি মোৰ ৱাইফে কিমান মাছ মাৰে, তো আজিও কিমান মাছ পাইছে, মানে মাছ 2 দিন 3 দিন মাৰিল, মানে বহুত পাইছে। তো দেখাম অলপ পিছত, তো চাই থাক না। খুটামাৰত আহা আমাৰ 3 দিন হ'ল। 3 দিন যে হ'ল ইমান গৰম দি আছে না, তো দিলকে ৰাতিপুৱা সন্ধিয়া মাছ মাৰিব যায়। তো তাৰ ফেচ কেনেকা হৈ গ'ল, কেনেকা কালা হৈ গ'ল তাকো দেখাম হা। এলা পাকঘৰত দিছে, তো ওলাই আহিব। অলপ আগতে শামুক কাটিল, সন্ধিয়াত বতাই শামুক খোৱা হ'ব। মাছটো আছে সেইটো বাটেই দে, কিন্তু শামুক একদম আজি মজাকৈ খাম। আৰু কাটি অলপ আগতে কাটিল, মই ভিডিঅ'ত নেদেখালাম, কিন্তু অকেলা দেখাম মানুহটা কেনেকা কালা হৈ গ'ল। আজি আমি ঘৰত যোনগো কথা কওঁ কেনেকা কিয় কথা কৈ আছোঁ, কাৰণ অসমীয়াটো আমি কমপ্লিটলি ক'ব নাপাঙে। তো ইটাৰ কাৰণে ভাবিলোঁ আজি আমাৰ ভাষাত, আমাৰ ঘৰুৱা ভাষাত ভিডিঅ' দি চাং কেনেকুৱা হয়। মানে আৰু ইউটিউবত একটা নতুনকৈ আপডেট আহিছে, ভিডিঅ' মানে অলপমান ভিউজ ইনক্ৰিজ হ'ব বুলি কৈছে। আৰু মই মানে যাৰ ভিডিঅ' চাং ডাঙৰ ডাঙৰ ক্ৰিয়েটৰলা, তো কৈছে মানে ভিডিঅ' অলপমান হ'লেও ইনক্ৰিজ হ'ব মানে ইউটিউবত না। তো মই এলা পাকঘৰত যাই কিনে দেখাং কেনেকৈ কালা হৈ গ'ল। তথাপিও মাছ মাৰা নেৰে, কি যে হ'ব না ইয়াৰ লগত। মই অলপ আগতে ক'লোঁ আজি সন্ধিয়াত শামুক খাম। সন্ধিয়াত মানে অলপ পিছত, মানে দুপৰীয়াৰ ভাতৰ লগত শামুকটা খাম আৰু না। শামুক এলা বইল দি আছে, অলপ আগতে বইল দিল হেৰা শামুক ইমানখিনি পাইছে। আৰু আছে মানে চা এলা চেহেৰা চাক, ইফাল চাটো কেনেকৈ কালা হৈ গ'ল। আৰু এত গৰম দিছে, মানে মাছ মাৰি অহাৰ পিছত কি কয় কতো এই মাথা বিচি আছে, কিবা ভাল নালাগিছে। এনেকা গৰম দিছে, মাথা নিবিচাব, এনেই থকা নাযায় আছে। মানে ৰুমত থাকিলে এখন ফেন দিলেও টিমৰ গৰম এটা ভাৱ আহে না, গৰম গৰমকৈ। অলপ বাহিৰত ওলালেহে ভাল লাগে, পূৰা ঠাণ্ডা ঠাণ্ডা। আৰু কল্যাণপুৰতকৈ ইয়াত ঠাণ্ডা আছে না না কল্যাণপুরতকে ইয়ে ঠান্ডা আছে না নাই? এসি হাওয়া মানে কি রাস্তার ওলালে দেখুন নদীর হাওয়া, পাহাড়ের হাওয়া পায়। তো ওইটার দেখ মই ইয়াত ইমান কম মাছ মাৰিব ইমান নাযায়, তাও মানে যায়। এৰা হেলা চাউক বনাই আছে, খাৰ লগত বনাব। আৰু মই মাছবোৰ দেখাং হা, মাছ কিমান মাৰি আনিল তো দেখাই আছোঁ। মানে যোৱাকালি একদম ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে খালি ইঞ্চলা মাছে খাইছোঁ। ইঞ্চলা মাছ বেছি ডাঙৰ ডাঙৰ নহয়, ছোট ছোট এনেকা খালোঁ, মানে সুধাইছে ভাল লাগিল। মানে আমাৰ ভাষাত কথা কওঁ না, যেনেকা আমি কওঁ। আমি কল্যাণপুৰত লৈ যাওঁ, একদম মানে চাকত দিলে ভাল লাগে না, খাৰৰ লগত মজা লাগে মানে চাকত মাছ দিলে। তো মই দেখাং ৰ। এতিয়াতো নহয় এতিয়া, কিন্তু এইটা হয় এতিয়া এইগিলা মাছ মাৰা চা। আৰু বেছিভাগ ইঞ্চলা মাছ পাইছে। ইঞ্চলা মাছ খাই দিয়ে একদমৰে চেচ হৈ গ'ল। মই ভিডিঅ' নবনালোঁ, কাৰণ এতিয়া আহিলে খালি মাছলাই ভিডিঅ' বনাং না, মাছ মাৰা ভিডিঅ', মাছ পোৱা ভিডিঅ'। ইটাৰ কাৰণে এইবাৰ নবনালোঁ। এনেকা গৰম দে, পাকাত খালি ঠেং চন্তাই নাযায়, বিৰাট গৰম লাগে। আৰু একটা বস্তু দেখাবা, সেই ইয়াত আহিলোঁ চা। এখন সন্ধিয়া হ'লেতো মাছ মাৰিব যাব না, তো মাছ মাৰিব নাযাচ ক'লেও মানে যাবই। তো এইফালে যা জাখা, এই জাখা দি মাৰে ডাঙৰ জাখা, এদি মাছ মাৰিব যাব, পূৰা ৰেডি কৰি থৈছে আৰু না। মানে একে ঘুমৰ পৰা নুঠাতে যায়, মানে মই পাত্তাই নাপাওঁ কোন সময় যায় ৰাতিপুৱা আৰু সন্ধিয়াত যায়। আৰু এখন মানে পানী পৰং হৈ আছে, পানী চাগে পৰিব অলপ পিছত। পানী পৰিলে আৰু দৌৰিব মাছ মাৰিব, কাৰণ পানী পৰিলেহে বেছি মাছ পায় আমাৰ গাঁৱত। মই আগতে কৈছোঁ, আগৰ ভিডিঅ'টো কৈছোঁ, অলপ আগতে ক'লোঁ এনেকা গৰম দিছে পাকাই চন্দা নাযায়। আৰু এলা হেৰা কাপোৰগিলা লৈ আহিলোঁ, পানী পৰিল কেনেকা বতৰতে একে কোৱাই নাযায়। হেৰা পানী কেনেকা পৰি আছে, সেও চাপে আছে। এলাই ৰ'দ দে, এলাই পানী পৰে, এনেকা হ'লে মানুহ বেমাৰ নহয় কি ঘণ্টা হ'ব ৰে বাপ ভাই।
মাথা চাথা খোজে এংগে ঘৰত একটা বস্তু দেখা আজিকালি ফেচবুকৰ পৰা বিৰাট পইচা পোৱা হৈছে না চা এনেকা ঘুমি থাকে একদম বিন্দাছ আৰু আজি হৈছে 23 তাৰিখ না 24-25 তাৰিখৰ ভিতৰত মানে পেমেণ্ট আহিব একাউণ্টত তো এইটোৰ কাৰণে পুৰা লেভেল চাই ঘুমি আছে দাদাগিৰি আৰু এখন না মোতকৈ আৰ্নিং এই মানে এই মাহটা মোতকৈ আৰ্নিংটা বেছি পাব আৰু তো মই দেখাই আছোঁ আৰু কৈও আছোঁ কিমান পাব না পুৰা গোটেই দেখাম আৰু না ইয়াৰ একেবাৰে গুড মৰ্ণিং গুড আফটাৰনুন গুড ইভিনিং গুড নাইট একে চাৰিটাকে চাৰিটাকে ফটো আপলোড কৰে মানে ফটোত আজিকালি আৰ্নিংটা বেছি দিছে মানে লং ভিডিঅ'ত নাই শ্বৰ্ট ভিডিঅ'ত নাই মানে ফটোতে যে আৰ্নিং আৰু ষ্টৰিত কিজানি আৰ্নিং দিয়ে কিন্তু আমি ষ্টৰি নামাৰোঁ ষ্টৰি মাৰিলে আজিকালি ভিউ নাযা হৈছে আগতে গিছিল যদিও আগত মানে আৰ্নিং দিয়া নাছিল এখন ফটোত হাইষ্ট মানে আৰ্নিং দি আছে ফটোত এইটোৰ কাৰণে চাৰিটাকে দিনত আপলোড কৰে হৈছে ৱাইফৰ মোবাইলটো মই দেখাই আছোঁ ইয়াত আৰ্নিং কেইটো মানে কটমানা পাব ইগো নেদেখাওঁ কিন্তু ক'ৰ পৰা ভিডিঅ' ৰিলছ ষ্টৰি কিবা এনেকুৱা থাকে না মই দেখাই আছোঁ চা এইবাৰ 82 হৈছে আৰু না এয়া ওপৰত ফটো আছে ফটোৰ পৰা পাইছে $80 ৰিলছৰ পৰা পাইছে 1.64 এনেকা মানে মোৰ ৱাইফে চব চাই ফটোৰ পৰাহে আৰ্নিং পায় এইটো মাহত মানে ইমানেই বেছি পাইছে কি কয় আৰ্নিংটা এইটোৱে দেখালোঁ আৰু না কিন্তু ৱাইফ এখন বাহিৰত গৈছে এতিয়াৰ কাৰণে দেখালোঁ নালে দেখাবা খোজা নাছিল আৰু এনেকা দেখাবা বহুতে এনেকা নেদেখায় না তো ময়ো নেদেখা মেইন জেগাত নেদেখালেও মানে এই মাহত কিমান পাব এইটা নেদেখালোঁ তাৰপিছত এইটোহে দেখালোঁ চা আহিলোঁ দোকানত আৰু ভাবিলোঁ একটা ৰিল বনাং না যিহেতু বাবুৰ কাৰণে অটো কিনি আনিছে মা বাজাৰত গৈছিল না তো অটো কিনি আনিছে এই অটোৰ ওপৰতে আজি একটা ৰিলছ ভিডিঅ' হ'ব তো এইফালে পৰা ৰেডি মিষ্টি কিয় খাব তই মিষ্টি খালে ভিউ যাব চা এনেকা ষ্টাইল কৰি আহিল আৰু মই যেনেকা আছোঁ সেনেকা মুখত ৰাঙা ৰাঙা কিয় বাকিল দে